হে গাইজ গুড মৰ্ণিং। প্ৰথমতে মই অসমীয়া বোৱাৰী পূজা চেনেললৈ সকলোকে আকৌ এবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৰে খবৰ ভালেই, মোৰো খবৰ ভাল। আজি হৈছে 12 তাৰিখ আৰু এতিয়া বাজিছে 10টা। মই গা পা ধুই মেলি আজৰি হৈ আহিলোঁ আৰু আমাৰ ঘৰৰ ফ্ৰণ্টতে বেজী দি আছে। মই কিনো বেজী কি কথা গমটো লৈ বেজীটো লৈ আহোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। বেজীটো কি? সকলোৱেও গাঁৱে গাঁৱে দি ফুৰিছে, মই ল'লোঁ, আপোনালোকেও লৈ ল'ব। ভেকচিন লৈ আহিলোঁ, মা দেউতা আহিছে মোক নিবলৈ আৰু ভাত পানী খালে মাহঁতে, ময়ো খালোঁ। এতিয়া বাজিছে 2টা, মই ওলাই মিলাই ৰেডি, 3টামানত যাম আৰু চাই থাকিব ভিডিঅ'টো। মা ঘৰৰ পৰা অহা সময়খনৰ কথা সকলো ছোৱালীয়ে বুজি পায়, বহুত মনটো বেয়া লাগে আৰু আজি মোৰ ছোৱালীজনীও মনটো মাৰিয়ে আছে। অহা সময়ত ককাকক দেখি কান্দিছিলোঁ। অঁ তুমি নোযোৱা? পিছে মই একেবাৰে ভাবিছে মা থাকিব অকমান ডাঙৰ হৈ লোৱা যোৱা উঠি যায় হ'ব যোৱা মই যাম নহয় যোৱা কাকা যাব দেই, আমি একো আহিম নহয়। ফেকুইছে এইফালে চোৱা, আইতা আইতা নাচায়। এইডাল ক'ত লাগিছে, এইডালেই চোলা। আহি পালোহি, ধুনু টোপনি গ'ল গাড়ীতে, আহি খুৱাই দিলোঁ। মাহঁতৰ লগত শুই আছে আৰু মোৰ কাম ষ্টাৰ্ট হৈ গ'ল এইবোৰ সামৰা। হয় দেই, মানুহ নাথাকিলে একদম ৰুমটো কিবা কিবি হৈ যায়গৈ আৰু গোটেইফালে একদম অৱস্থা নাই। কালি ৰাতি আৰু ভিডিঅ' বনোৱা নহ'ল আৰু এতিয়া 10টা বাজিছে ৰাতিপুৱা, ওলাই মেলাই ৰেডি এফালে যাওঁ, আপোনালোককো দেখাম ক'লে যাওঁ। ই আমাৰ ধুনু নুঠিলে, এইয়া উঠিলা উঠিলা। মানুহ দেখিছে যে আজি নামঘৰত শেষৰটো দিন আছিল ভাগৱতৰ আৰু মৰমৰ ইমানেই গৰম লাগিল। মই অলপ ঠাণ্ডা পৰি থকা দেখি হাত দীঘল কাপোৰ পিন্ধাই নিলোঁ আৰু তাই ইমানেই গৰম লাগিল, ঘামি কৰি অৱস্থা নাই। লাষ্টলৈ কান্দিব ল'লে আৰু গুচি আহিলোঁ, উপায় নাই, কি কৰিম আৰু তাইৰ লগতে ব্যস্ত। হাই কৈ দিয়া, হাই। আঙুলি নাখায়, হাই কৈ দিয়াচোন, হাই।
মৰমৰ লগতে এনেকৈ ধেমালি কৰি থাকোঁতে সময়বোৰ কেনেকৈ পাৰ হয় গমেই নাপাওঁ। ব্লগটোত বিশেষ একো নাই, আজিৰ ব্লগটো ইমানতে সামৰিছোঁ। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধুনধুন বাই কৈ দিয়া। ধুনধুনে ইমান আঙুলি খাই নহয়। বাই কৈ দিয়া। বাই।